21ৰ আগত একাংশই চিঞৰিছিল অসমত বামুণে কি মুখ্যমন্ত্ৰী হ'ব পাৰে? এতিয়া এই 26তো কোনোবাই টেটু ফালি চিঞৰিব ই বামুণৰ পোৱালি বেটাই কি ফালিব? আব্বে বামুণে কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব? বামুণে যদি সীমান্তত যুদ্ধ কৰি শ্বহীদ হ'ব পাৰে, ব্ৰাহ্মণে যদি পথাৰত খেতি কৰিব পাৰে, ব্ৰাহ্মণ যদি অধ্যাপক বিজ্ঞানী হ'ব পাৰে, ব্ৰাহ্মণ যদি নেতা বিধায়ক হ'ব পাৰে, লাখ লাখ ব্ৰাহ্মণে যদি ভোট দিব পাৰে, তেন্তে এজন ব্ৰাহ্মণ মুখ্যমন্ত্ৰী কিয় হ'ব নোৱাৰিব? কিয় আপত্তি ক'ত? ব্ৰাহ্মণ হোৱা বাবেই হিমন্তক একাংশৰ কিমান যে তুচ্ছ তাচ্ছিল্য। এইখন দেশত বোলে ব্ৰাহ্মণ ৰজা হোৱাৰ নজিৰ নাই। আৰে বাবা নাথাকিব পাৰে, কিন্তু এয়া ৰাজতন্ত্ৰ নেকি? ব্ৰাহ্মণে যে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব? হিমন্ত সনাতনী হিন্দু, খাতি অসমীয়া, মনত কাৰোৰে প্ৰতি ভেদভাৱ নাইকিয়া। সেইবাবে মেডাম মেফিত পুলিন পুঠাবলৈ জনাব পাৰে সেৱা, ল'ব পাৰে দেৱৰস মানে ৰহিৰ জ্যোতি। ঢকুৱাখনাৰ চাংঘৰত বহি চাই গুমৰাগ, মৰিগাঁৱৰ তিৱা, গোৱালপাৰাৰ ৰাভা, কোকৰাঝাৰৰ বড়োৰ বাবেও হিমন্ত এক আশাৰ সোণালী আভা। পাহাৰৰ কাৰ্বি ডিমাচা, বৰাকৰো ভৰসা হিমন্ত। চাহ বাগিচাৰ চামেলি বুধুৱাহঁতৰো তেওঁৰ প্ৰতি আস্থা অনন্ত, কাৰণ তেওঁ যে হিমন্ত। কোনোবাই ভুকিব, ঐ হিমন্ত, ঐ হিমন্ত। ভোকাবোৰে ভোকক, হিমন্ত কিন্তু গৈ থাকিব। হিমন্তৰ সাহস শক্তিৰ নাই অন্ত। অসমক সেৱা কৰাৰ স্পৃহা যে দুৰন্ত, কাৰণ তেওঁ যে হিমন্ত।